হেল্ল' এভৰিৱান, সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। যিহেতু আজি 15 আগষ্ট, সেইবাবে মই ভাবিলোঁ 15 আগষ্ট বুলি কিবা এটা ৰেচিপি বনাওঁ। তেন্তে মইনো আজি কি বনালোঁ বলকচোন চাওঁ। আৰু যদি মোৰ ভিডিঅ' আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে, তেন্তে ভিডিঅ'ৰ তলত থকা ছাবস্ক্ৰাইব বাটনটো প্লিজ প্ৰেছ কৰি দিব। তেন্তে বলকচোন ভিডিঅ'টোলৈ আগবাঢ়োঁ। যদি ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ লাইক এটা কৰিব। তেন্তে বলকচোন স্বাধীনতা দিৱসৰ উপলক্ষে মইনো কি বনালোঁ আপোনালোকক দেখুৱাওঁ। চুজি অকণমান লৈছোঁ, এইখিনি মই শুকানকৈ তেল নিদিয়াকৈ ভাজি লৈছোঁ। এইখিনি মোৰ ভজা হৈ গ'ল, এতিয়া মই প্লেট এখনত এইখিনি উলিয়াই লৈছোঁ। এইফালে মই লৈছোঁ অকণমান চানা তেল, এইখিনি মই বইল কৰি থৈছোঁ আৰু মই এইখিনি এতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰত পেষ্ট কৰি ল'ম। এয়া মই চানা তেলখিনি ধুনীয়াকৈ পিচি ল'লোঁ। গোটেইখিনি ধুনীয়াকৈ মিহি হৈ গৈছে। পেন এখনত মই ৰিফাইন তেল অকণমান দি লৈছোঁ আৰু এইখিনি মই গৰম হ'বলৈ দিম। তেলখিনি মোৰ গৰম হৈ যোৱাত মই ইয়াতে দি দিম ইলাচি এটা আৰু দি দিম তেজপাত দুখিলা আৰু দিম ইয়াতে কাজু বাদাম। এইখিনি এটা ধুনীয়াকৈ লৰাই দিম, অকণমান ৰঙা হ'বলৈ দিম। আৰু ইয়াতে এতিয়া দি দিম পিচি লোৱা চানা দাইলখিনি আৰু দিম খিচমিচ। আপোনালোকে কিমান মিঠা খায় তাৰ অনুসৰি চেনি, মই চেনি বহুত কম খাওঁ, সেইটো কাৰণে কমকৈ অকণমান ইউজ কৰিছোঁ। আৰু ইয়াতে এতিয়া দি দিম অকণমান পানী আৰু এইখিনিতে ভালদৰে লৰাই থাকিম। এইখিনিৰ কালাৰটো গেৰুৱা মানে অৰেঞ্জ কৰিবলৈ মই পানীত অকণমান ফুড কালাৰ মিক্স কৰি লৈছোঁ। ইয়াতে এতিয়া এইখিনি মই ঢালি দিছোঁ। এইখিনি দেখিছেনে, কালাৰটো ধুনীয়া হৈছে। এইখিনি মোৰ হৈ গৈছে। বাতি এটা লৈছোঁ, মই তাতে গৰম কৰি ঠাণ্ডা কৰি লোৱা ৰিফাইন তেল অকণমান সানি ল'ম। এয়া দেখিছেনে, মই চাৰিওফালে ভালদৰে সানি লৈছোঁ। এতিয়া এই বাতিটোতে চানা দাইলখিনি ধুনীয়াকৈ উলিয়াই ল'ম। এতিয়া মই এইখিনি ধুনীয়াকৈ সমান কৰি দিছোঁ চামুচেৰে। আকৌ মই আগৰ দৰে পেন এখনত তেল অকণমান গৰম কৰি ল'ম। তাতে দি দিম ইলাচি এটা আৰু তেজপাত দুখন, অকণমান কাজু বাদাম আৰু এইখিনিতে ভালদৰে লৰাই থাকিম। ভাজি লোৱা চুজিখিনি দুভাগ কৰি এভাগ ইয়াতে দি দিম আৰু দিম চেনি, কিচমিচ। এইখিনিতে ভালদৰে লৰাই থাকিম আৰু ইয়াতে ঢালি দিম এতিয়া পানী। অকণমান গাখীৰ, এইখিনি সিজালৈকে এতিয়া ভালদৰে লৰাই থাকিম। যিহেতু পতকাৰ মাজৰ কালাৰ শুকুলা, সেইবাবে ইয়াতে একো কালাৰ ব্যৱহাৰ নকৰোঁ। এইখিনি মোৰ এতিয়া হৈ গ'ল, এইখিনি মই ইয়াতে দি দিম। এইখিনি দি পেলাই এতিয়া ধুনীয়াকৈ আগৰ দৰে সমান কৰি দিম। আগৰ দৰে পেন এখনৰ ৰিফাইন তেল অকণমান দি লৈ তাতে ইলাচি, তেজপাত আৰু কাজু বাদাম দি ল'ম। যদি ৰাখি থৈছিলোঁ যে এইখিনি দি লৈ ভালদৰে লৰাই থাকিম। ইয়াতে দি দিম এতিয়া পানী। শ্যামল মানে সেউজীয়া কালাৰৰ কাৰণে মই ফুড কালাৰ পানীত মিক্স কৰি লৈছোঁ আৰু ইয়াতে এইখিনি এতিয়া মই ঢালি দিছোঁ। আৰু দিম চেনি। এইখিনি এতিয়া ধুনীয়াকৈ লৰাই দিম। এয়া চাওক, এইখিনি মোৰ হৈ গৈছে। এতিয়া মই তাৰ ওপৰত এইখিনি দি দিম আৰু ধুনীয়াকৈ মিলাই দিম, ধুনীয়াকৈ সমান কৰি দিম। এইখিনি মই এঘণ্টামানৰ কাৰণে ৰাখি দিম ঠাণ্ডা হ'বলৈ। আপোনালোকে ফেনৰ তলতো থ'ব পাৰে বা ফ্ৰিজত সোমোৱাইও ৰাখিব পাৰে। ঠাণ্ডা হৈ যোৱাৰ পিছত আপোনালোকে ধুনীয়াকৈ পিচেছ কৰি কাটিব পাৰে। আপোনালোকক কেনেকুৱা এংগেলত পিচেছ লাগে তেনেকৈ কাটিব পাৰে। আপোনালোকে দেখিছেনে, জাতীয় পতাকাৰ দৰে বনোৱা বাৰ্ফিকেইটা মোৰ হৈ গৈছে। আমাৰ সকলোৰে আপোন জাতীয় পতাকাখন কিমান ভাল লাগে যেতিয়া মুকলি আকাশৰ বতাহত উৰি থাকে। ঠিক তেনেদৰে এই বাৰ্ফিকেইটাও সিমানেই ধুনীয়া লাগিছে আৰু খাবলৈও বহুত ধুনীয়া হৈছে। আপোনালোকে এনেদৰে বনাই খাই চাব পাৰে। মই স্বাধীনতা দিৱস বুলি এই ফুড কালাৰকেইটা ইউজ কৰিছোঁ। আপোনালোকে ফুড কালাৰ ইউজ নকৰাকৈও বনাব পাৰে। এতিয়া আপোনালোকৰ কেনেকুৱা লাগিলে মোৰ এই আজিৰ ৰেচিপিটো কমেণ্ট কৰি কিন্তু জনাব দেই। যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু লাইক কৰিব। তেন্তে আজিলৈ বাই।